বৃহৎ পৰিকল্পনা হাতত লৈছে যে পূৰ্বে যিহেতু টেট পৰীক্ষাৰ উত্তীৰ্ণৰ পৰিচয় পত্ৰৰ ম্যাদ 7 বছৰৰ বাবে আছিল যিহেতু আমি জানো যে শিক্ষক বৃত্তিৰ বাবে আপুনি টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক গতিকে এবাৰ টেট উত্তীৰ্ণ হ'লেই এবাৰৰ পৰা আপুনি পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব নালাগে বহু বছৰৰ মূৰত কেন্দ্ৰই শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক সৰ্ববৃহৎ পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনা কেৱল কেন্দ্ৰৰ টেট পৰীক্ষাসমূহৰ ক্ষেত্ৰতেই নহয় বিভিন্ন ৰাজ্যসমূহে যি টেট পৰীক্ষা অনুষ্ঠিত কৰে সেই ৰাজ্যসমূহৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য হ'ব অৱশ্যে কেন্দ্ৰৰ এই সিদ্ধান্তৰ ওপৰত বা এই পৰিকল্পনাৰ সন্দৰ্ভত এই পৰ্যন্ত ৰাজ্যসমূহৰ পৰা কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই কিন্তু থুৰতে এবাৰ জনাই থৈছো এইবাৰৰ পৰা আপুনি এবাৰ টেট দিলে আপোনাৰ সেই টেট উত্তীৰ্ণৰ পৰিচয় পত্ৰখন দীৰ্ঘস্থায়ী হ'ব চিৰযুগমীয়া হ'ব দ্বিতীয়বাৰ আপুনি টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাথাকিব যেহেতু পূৰ্বতে এখন টেট উত্তীৰ্ণ সাৰ্টিফিকেট বা প্ৰমাণপত্ৰৰ ম্যাদ আছিল 7 বছৰ সেই 7 বছৰৰ ভিতৰত যদি আপুনি কোনো ধৰণৰ শিক্ষকৰ চাকৰি নাপায় তেন্তে 7 বছৰৰ পিছত পুনৰ আপুনি এই টেট পৰীক্ষাত আপুনি অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন আছিল কিন্তু বৰ্তমান এই প্ৰয়োজন নহব অৱশ্যে কেন্দ্ৰৰ দীৰ্ঘদিনৰ পাছত লোৱা এই পৰিকল্পনাৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া লাভ কৰা নাই এই খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে